Hi friend, YouTube to my back channel. আজি মই ফাৰ্ষ্ট আহিছোঁ কেনেকৈ কি ক'ব লাগে মই একো নাজানো ইউটিউবত আজি ফাৰ্ষ্ট আহিছোঁ মানে মই ডেইলি কি কাপোৰ এইবিলাক দেখা পালোঁ আপোনালোকক হা ঠিক আছে আপোনালোকে চাই ভাল পালে লাইক এটা কৰিব আৰু আজি মই বনাম ফুল ঠিক আছে এনেকৈ এটা গাছ কাটি লৈছোঁ তিনিখন কাটি লৈছোঁ ঠিক আছে এতিয়া মই তেনেকৈ জাপি ল'ম হা এনেকৈ জাপি ল'ম জাপি লৈ কিনে এনেকৈ জাপি ল'লোঁ ন ঠিক আছে জাপি ল'লোঁ এনেকৈ জাপি ল'লোঁ ন এনেকৈ জাপি ল'ম এতিয়া মই আকৌ একডাল কাঠ পেঞ্চিলেদি ধুনীয়াকৈ কাটি ল'ম এনেকৈ গোলকৈ কাটি ল'ম যে ঠিক আছে এনেকৈ কাটি ল'ম মানে খোৱাব পৰা নাই মই এনেকৈ এটা গছ কাটিছোঁ ঠিক আছে এনেকৈ কাটি ল'ম এনেকৈ কাটি ল'ম এনেকৈ গোলকৈ এনেকৈ আঁকি দিম ফুলৰ নিচিনা আকৌ এনেকৈ দিলোঁ কাটি ল'লোঁ ন এনেকৈ দিলোঁ এটা হ'ল ন ঠিক আছে আৰু এইটো যাতে তিনিটা লাগিব তিনিটা এনেকৈ কাটি ল'ব লৈ লওক ন এনেকৈ ল'ব আকৌ জাপি ল'ব ঠিক আছে জাপি লৈ কিনে এনেকৈ ধুনীয়াকৈ ফুল এটা আঁকি দিব এনেকৈ গোলকৈ ফুল যি আঁকে আমি যি ফুল আঁকো এনেকৈ আঁকি ল'ব আঁকি লৈ কিনে ঘৰতে আৰু বনাই কিনে সাজি থ'ব পাৰিব দিয়ক এনেকৈ গোল হোৱা নাছিল চ' মই অকণমান ভালকৈ দিলোঁ এনেকৈ হৈ থাকিল এইটো হ'ল হৈছেনে সমান চক এনেকৈ মই কাঠ পেঞ্চিলে দি আঁকিছোঁ মানে কলমেদি মানে কলমটো মই নানিলোঁ চ' কাঠ পেঞ্চিলে দি আঁকিলোঁ আৰু এইটো আৰু এটা এনেকৈ দিলোঁ ন স্কেল পাতলোঁ গ'লে স্কেল নাছিল চ' মই জামিতিৰে আনিলোঁ স্কেলটো ভৰাই থাকিল আজিকালি ছবি তবি নাকো ন সেইকাৰণে ক'ত বস্তু ক'ত যায় হিচাপে নাই আকৌ এনেকৈ দিলোঁ ঠিক আছে হৈ থাকিল এতিয়া এইটো হৈ ন এইটো এনেকৈ কাটি ল'ম এতিয়া কাটি ল'লোঁ এনেকৈ ঘৰৰ ভিতৰত যে হাল্লা হৈছে চব বেয়া নাপাব দিয়ক গৰমটো বহুত বেছি দিছে ভিডিঅ' বনালোঁ আৰু মই ওকে কাটি ল'লোঁ ন গিল বহুত গৰম বে ফেন দিলে যে উৰি যাব চ' ফেনো দিব নোৱাৰোঁ মই বহুত জ্বালাত পৰিছোঁ এনেকৈ এইটো কাটি ল'লোঁ চ' এইটো ফুল হৈ থাকিল ন আৰু এটা কাটিম দুখ পালোঁ একো নাই এনেকৈ কাটি দিলোঁ ন গোল হৈছে ঠিক আছে এতিয়া এনেকৈ এইটো ফুল হ'ল বোলে চাব ফুল হৈছে নে হোৱা নাই চাব দিয়ক আপোনালোকে এনেকৈ কাটি দিলোঁ ন হৈ থাকিল ন জাপি ল'ম ভালকৈ এনেকৈ জাপি ল'লোঁ প্ৰথমতে তেতিয়া চিনটো হৈ থাকিব ফুলৰ ন এনেকৈ জাপি ল'লোঁ এইটোতে জাপি ল'লোঁ এইটো জাপি ল'ম ভালকৈ অকণমান স্পীডত আৰু জাপি ল'লোঁ লৈ কিনে এইটোতে জাপি ল'লোঁ ন ঠিক আছে এইটো জাপি ল'লোঁ লৈ কিনে এতিয়া ফুলটো এনেকৈ মেলি দিব ন দি কিনে চ' এইটো বস্তু এনেকৈ দিব এনেকৈ দিওঁ আৰু মই ইমান এটা নাজানো চ' চাওঁ কি হয় বনাই কিনে হ'লে হ'ব আৰু নহ'লে কিবা এটাতো হ'ব নিশ্চয় আজি মোৰ কাম নাই চ' মই ফুলে বনালোঁ আজি ঘৰত সজাই থ'বলৈ
হৈ গ'ল এইটো ফুল হৈছে নে কি হৈছে আপোনালোকে দেখা কিয় পোৱা নাই পাইছে চাগে ন এইটো হ'ল আৰু এইটো বনাম আৰু কাম আছে ৰ'ব বহুত কাম আছে এইখিনি যি কাম তো নহয় ন এনেকৈ বহুত দিন বনা নাছিলোঁ চ' অলপ পাহৰি গৈছোঁ কেনেকৈ বনাব লাগিব চাই আছোঁ চেষ্টা কৰি আজিৰ পৰা যিহেতু বনাইছোঁ ভিডিঅ' আৰু পাই থাকিব মই দিনটো কি কৰি থাকোঁ আপোনালোকক দেখুৱাম আৰু ভাল লাগিলে চ' লাইক এটা কৰি দিব যাতে মই আকৌ ভিডিঅ' বনাবলৈ চান্স পাওঁ মানে সাহস পাওঁ চান্সটো পামেই সাহসটো পাওঁ হ'লতো এতিয়া এনেকৈ দিলোঁ হৈ গ'ল ন এতিয়া এটা কাটি দিম ইয়াতে ন ফাৰ্ষ্টতে এটা কাটি ল'ম কোনটো ফুল সৰু হৈছে এইটো চাই লওঁ ৰ'ব দিয়ক মানে সৰু এটা হ'ব পাৰে ন সৰু হোৱা নাই সমানে হৈছে চ' এইটো কাটি লওঁ এইটো ঠিক আছে ইয়াতে এপাহি ফুল কাটি ল'ম মানে এইটো কাটিলোঁ ন ইয়াতে দুটা পাহি কাটিলোঁ এইটো পাহি কাটি ল'ম এতিয়া লওঁ চ' এইটো ল'বলৈ গৈছে এইটো কাটি দিলোঁ ন আমাৰ চব হাল্লা হৈ থাকে বাহিৰত চ' শুনিছে আপোনালোকে বেয়াটো নাপাব এতিয়া তিনিটা কাটিব লাগিব তিনিটা তো এইটো কাটি ল'লোঁ এনেকৈ বনাওঁ আৰু আকৌ তাৰপিছত আকৌ আৰু এবাৰ এনেকৈ কাটি ল'লোঁ এনেকৈ কাটিলোঁ ঠিক আছে এতিয়া এইটো বস্তু এনেকৈ দিম এনেকৈ না এনেকৈ দিম প্ৰথমতে এইটো বস্তু কেনেকৈ কৰিব লাগিব এইটো বহুত সৰু হয়তো ন এইটো বস্তু কাটাত মোৰ হোৱা নাই চ' অকণমান ভালদৰে কাটিব লাগিছিল বাট এই চাওকচোন আপোনালোকে দেখিছেনে কেনে বেকা গৈছে বেকাটো হ'ব নালাগিব ন ফুল যিহেতু ফুলৰ নিচিনাই হ'ব লাগিব ঠিক আছে এইটো হ'ল এতিয়া মই ইয়াতে আঠাটো কেনেকৈ লগাই দিম ইয়াত দিব লাগিব আঠা লগাই দিব লাগিব তেতিয়াই ফুল হ'ব ন এনেই আৰু ফুলটো নহয় ন ইয়াতে অকণমান আঠা লগাই দিছোঁ ঠিক আছে এইটো হৈছে আঠা এইটো এনেকৈ ক'ত লগাম বুলি কৈছিলোঁ ইয়াতে চ' মই অকণমান এনেকৈ লগাই দিছোঁ এনেকৈ লগালোঁ ন ঠিক আছে তাৰপিছত ইয়াতে এনেকৈ বস্তুটো ঘূৰি যোৱা নাই ন গৈছে দিয়ক পাবই পাৰিছোঁ যে মই এইটোতো এটা হ'ল এইটো দুটাহে ন এইটো দুটা হয় দুপাহি ফুল এপাহি নহয় দিয়ক মোৰে ভুল হৈছে চ' এনেকৈ আঠাটো লগাই দিলোঁ বেনাত আঠা হয় ভাইটিৰ হয়তো মই লগাই দিলোঁ আৰু বেয়া নাপাব সিয়াক আনি দিব লাগিব আপোনালোকেনো কিয় বেয়া পাব সিয়াকে আনি দিব লাগিব নহ'লে মোৰ পিঠি ফাটাই দিব আৰু যেনেকুৱা গালি পাৰিব এইটোত লগাব খুজিছিলোঁ চ' মই এইটোত লগাই দিলোঁ একো নাই সেইটোতো ফুলে বনাম ন এইটোত এনেকৈ এই বহুত বেছি লাগিব অকণমান লাগিলে হ'লতো এনেকৈ হৈছে ঠিক আছে এইটো আঠা লাগিল ন এইটো ফুলৰ সৰু পাহিটো লগাই কৰিব লাগিব হ'লেতো ন তাৰপিছত বনাম এইটো তিনিটাটো এনেকৈ এইখিনি জেগাত লগাই দিব লাগিব এনেকৈ হৈ গ'ল ন চ' এতিয়া মই ফুলপাহটো এনেকৈ দিলোঁ ন তিনিটা বাঢ়িছোঁ
অকণমান বেছি হৈ গ'ল একো নাই ইয়াতেতো ভৰাব ন ভৰাব ইয়াত হ'লে তাৰপিছত ইয়াতে এইটো এনেকৈ দিম এইটো ফুলটো হ'ল ন এইটো ফুল হ'ল ন ঠিক আছে তাৰপিছত আৰু অকণমান দেৰি লাগিল চ' বেয়া নাপাব আকৌ মই মানে বহুত আস্তে আস্তে কামটো কৰিছোঁ চ' ভয় লাগে ন যদি অকণমান বেয়া হয় আৰু এনেই যাব ন এইটো আৰু এনেকৈ বস্তুটো এনেকৈ দিলোঁ ন ঠিক আছে তাৰপিছত এইটো বনাব লাগে ইছ মই ক'ত হাতত লাগি গ'ল চাওকচোন হাতত লাগি গ'ল একো নাই হাততে লাগিছে মুচি দিলোঁ ঠিক আছে তাৰপিছত বস্তুটো এনেকৈ দিলোঁ হৈ গ'ল এটা হ'ল লাজ আছে ন জলদি বনাবে জলদি হ'ব লাগে ন বনালো কৰোঁ ভিডিঅ'টো বনাইছোঁ মই একো নাজানো কি কৈছোঁ কি কোৱা নাই একো এইটো হ'ল ন এতিয়া এইটোত এনেকৈ এনেকৈ দিলোঁ কি হৈছে আটাটো নাযায় এনেকৈ লাগালোঁ ন এনেকৈ লগাই কিনে এনেকৈ দিলোঁ ন এনেকৈ দিলোঁ এইটো আঠা লাগিবনে লাগিব কিয় নালাগিব এনেকৈ চক এইটো ফুল হৈছেনে এইটো হৈছে ফুল ন চ' এনেই বনালোঁ এটা বনালোঁ ন এইটো হ'ল এটা হোৱা নাই ৰ'বা ইয়াতে আকৌ এবাৰ দিব লাগিব ন ইয়াত এনেকৈ আঠাটো দি দিলোঁ ন অকণমান বেছি হ'লে মানে ভাল বস্তুটো বেছিকৈ মানে আঠাটো লাগি যায় না তেতিয়া ফুলটো মানে ওলাই যোৱাৰ হেৰিটো নাথাকে চ' এনেকৈ ধৰি থাকিব লাগিব এনেকৈ তেতিয়া আঠাটো লাগিব ন এইটো ফুল হৈছেতো এইটো ফুল হ'ব কিয় নহ'ব হ'বই লাগিব ন প্ৰথমতে ল'লোঁ ইয়াতে আঠাটো দি কিনে ইয়াতে অকণমান কাটি দিব লাগিব চ' এনেকৈ কাটি দিলোঁ প্ৰথমতে দিলোঁ ইয়াতে আঠা অকণমান দিলোঁ বস্তুটো আঠাটো কিন্তু বৰ ডিষ্টাৰ্ব দিছে দে মোক এনেকৈ সোমাই দিলোঁ ফুল সৰু পাহি একদম ন তাৰপিছত এইটো অকণমান কাটি এনেকৈ দিলোঁ ন তাৰপিছত বস্তুটো এইটো আঠা এনেকৈ দি কিনে ইয়াতে সোমাই দিলোঁ বস্তুটো ঘূৰি থাকিব লাগিব এনেকৈ হ'ব লাগিব এইটো দিলোঁ ন আঠাটো কামোৰ খাই গ'লেই হ'ল আৰু লাগি ধৰিলে হ'ল আৰু কামোৰ খাই গ'লে কি বহি থাকোঁ মই চ' এনেকৈ দিলোঁ এনেকৈ ফুল হ'ব আৰু মোৰ সমাপ্ত কৰিলে ফুলটো বনোৱা ঠিক আছে এনেকৈ দিলোঁ এনেকৈ এইটো ফুল হ'ল এইটো ফুল এইটো চাওক আপোনালোকে কেনেকুৱা মানে মজাটো আহিছে ন ফুলৰ এইটো মই দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা মানে ঠিক আছে ফুলটো দেখুৱাই আছোঁ এইটো চাওক এইটো দেখিছে কি ধুনীয়া কি মজাকৈ বনালোঁ ঠিক আছে বাই আপোনালোকক আজিৰ কাৰণে মই বাই দিলোঁ আজিৰ দিনটো মইতো ফুল বনাওঁ আৰু বনাম অকণমান ফুল বনাই থাকিম কিন্তু আপোনালোকক ইমান ভিডিঅ'টো মই দীঘলী কৰিব নোৱাৰোঁ এটা ফুলৰ বনাইছোঁ এইটো ফুল এইটো দেখিছে এইটো ফুল হৈছে ন এইটো ফুল হৈছে সজাই থ'বলৈ ফুল হৈছে এইটো এনেকৈ আপোনালোকে বনাব আপোনালোকে চালে কেনেকৈ বনালোঁ মই একদম মানে যেনেকৈ ঘৰত বনাইছোঁ তেনেকৈ দেখুৱাই দিছোঁ আপোনালোকে ভাল লাগিলে লাইক এটা কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যাতে আৰু নতুন ভিডিঅ'বিলাক আপোনালোকে জল্দি পাই থাকে ঠিক আছে আজিৰ কাৰণে সামৰিলোঁ অ'কে বাই বাই